আমি শিৱসাগৰ পালোহি আৰু গৈ আছোঁ তললৈ। আজি তললৈ আহিছোঁ, দেখাম বাকী আপোনালোকে চাই গৈ থাকক। এই শিৱদৌলৰ সন্মুখতে ৰখাব। বনাই দিছোঁ ভালকৈ। নহয় 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 ভিতৰত জ্বলাবলৈ নিদিয়ে বোলো, তেওঁলোকে জ্বলালেহে জ্বলাই, দেখা নাই নি ইয়াত চাকি জ্বলাই আছে। সেৱা অৰ্চনা কৰিলোঁ। তাৰপিছতে ইয়াত আকৌ আজিকালি নতুন নিয়ম নহয় যে বাহিৰতে চাকি দিব লাগে, আচলতে বহুত আগৰ পৰাই এইটো নিয়ম হৈ আছে। তো চাকিকেইখন বাহিৰত আহি দি দিছেহি। এই চেমিনাৰ হৈছে এতিয়া বিষ্ণু এজোপা দুজোপা গছে খুব টানত থৈ দিছে নেকি, এজোপাটো বেল গছ। এতিয়া আমি বিষ্ণু মন্দিৰৰ ফালে আহিছোঁ আৰু গোটেই গছবিলাক কাটি দিছে, ডাঙৰ ডাঙৰ গছবিলাক। পুৰা হলিয়াই বদলি কৰি দিলে আজি এবছৰ দুবছৰ। কৰোণাৰ পাছত মানে বহুতে চেঞ্জেছ আহিছে আমাৰ শিৱসাগৰখনতো। শিৱ মন্দিৰৰ এইডোখৰত একদম কি ধুনীয়া পাৰ্কৰ নিচিনা ডাঙৰ ডাঙৰ গছবোৰ আছিলে, এতিয়া নাই, খুব লঠঙা। হয়তো বেলেগ কিবা কিবি বনাব, কিন্তু যেতিয়ালৈকে হৈ উঠা নাই তেতিয়ালৈকেতো দেখিবলৈ ইমান ভাল লাগি থকা পৰিৱেশ নাই আৰু। তো এতিয়া বিষ্ণু দৌলত সোমাই লওঁ, সেৱা কৰি লওঁ, তাৰপিছতে আকৌ বাকীখিনি দেখাম আপোনালোকক। এতিয়া বিষ্ণু দৌলতো সেৱা কৰিলোঁ আৰু হৈ গ'ল। এতিয়া মানে টাইমটো 1 মান বাজিছে, সেইটো কাৰণে এতিয়া মানে কি হৈছে, ফাৰ্ষ্টৰ শ্বিফ্টটো শেষ হৈছে, তো পূজাৰী নাই।
তো আমি মানে মেইনকৈ আহিছোঁ দেৱী দৌললৈ। তো দেৱী দৌলত আমি সেৱা অৰ্চনা কৰিলোঁ, তাত দেও আছিলে। তো এতিয়া মানে বিষ্ণুদৌল আৰু শিৱদৌল বন্ধ হৈ গ'ল। চ' আমি বাহিৰৰ পৰাই সেৱাটো লৈ ল'লোঁ আৰু ভালেই লাগিলে পিছে দেই। মানে পিটিকিনে আহিছোঁ, ধুনীয়াকৈ সেৱা লৈছোঁ আৰু এতিয়া শেষ। আৰু আজি আমাৰ গাৰ্লছ মানে আমাৰ শিৱসাগৰ গাৰ্লছত এখন ডাঙৰ ছেমিনাৰো আয়োজন কৰা হৈছে। যোৱাকালি গ্ৰুপত পাইছিলোঁ কলেজৰ, খালি আহিবলৈ বুলি মানে ইয়ালৈ প্লেন আছিলে ন, তো ছেমিনাৰলৈ অহা নাই হয়। আমাৰ কলেজৰে জুনিয়ৰ কিছুমান আহিছে আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ, আহিব লাগে, তেনেকুৱাবোৰ এটেণ্ড কৰিব লাগে। খালি নিজেহে এতিয়ালৈকে এটেণ্ড কৰা নাই ছেমিনাৰ। যোনফালে আহিছোঁ সেইফালে দি গৈ পিনে দি থৈ আহোঁগৈ। অঁ, আৰু আজি শিৱসাগৰত ঢেৰ মানুহ, মানে মানুহ একদম বহুত বেছি আৰু দৰ্শনাৰ্থীও বহুত আহিছে। আৰু তাৰ লগতে মই যে ছেমিনাৰৰ কথা কৈছিলোঁ, তাৰ কাৰণেও চাগে বহুত মানে দূৰৰ পৰা মানুহ আহিছে কিজান, কিন্তু বহুত বেছি আছে শিৱসাগৰত মানুহ। এতিয়া আহিছোঁ বৰপুখুৰী পাৰলৈ। এয়া ঢেৰ মানুহ আজি বৰপুখুৰী পাৰত। অঁ, ভৰাই দিম। এনে ঝেমেলা হৈ আছে। এতিয়া আমি পুখুৰীটো এক পাক দিম। মা ভাগক খুৱাইছেতো, এক পাক দিম। সৰুতে জানেনে, মোৰ মা দেউতাহঁতৰ লগত ফুৰিবলৈ খুব ইচ্ছা আছিলে, কিন্তু সৰুকালটোত মই সেইটো নাপালোঁ। আৰু যেতিয়া সৰুতে দেখোঁ মই বেলেগৰ মাক দেউতাকৰ লগত ফুৰিবলৈ যোৱা, এনায়েকৰ ঘৰলৈ যোৱা, তেতিয়া মানে ময়ো খুব হেঁপাহ কৰিছিলোঁ যে মোৰ কিজানি এটা দিনত মোৰ মা দেউতাই মোক ক'ৰবালৈ ফুৰাবলৈ নিব। কিন্তু মোৰ সৰুকালটোত সেইটো পূৰ নহ'ল। কিন্তু এতিয়া ভাল লাগে, কাৰণ সেই সপোনটো মই এতিয়া পূৰ কৰিছোঁ। তেওঁলোকে মোক নিবলগীয়া হোৱা নাই, মই তেওঁলোকক নিব পাৰিছোঁ। মানি লৈছোঁ নিজৰ দামী গাড়ী এখনত মই চখ কৰাব পৰা নাই, কিন্তু যিয়ে নহওক, যেনেকৈ হ'লেও তেওঁলোকৰ লগত যোৱা সপোনটো মোৰ পূৰ হৈছে। মোৰ মা দেউতাই মোক পৰিস্থিতি সাপেক্ষে সৰুতে ফুৰাবলৈ নিদিব পাৰে, কিন্তু মই যে এতিয়া ডাঙৰ হৈ পিনে সেই ইচ্ছাটো মোৰ নিজে পূৰ কৰিছোঁ। তেওঁলোকৰ লগত আজি কোনোবা এডোখৰ জেগাত যাব পাৰিছোঁ, সেইটো সেই সৰু সৰু সুখকণে মোৰ কাৰণে বহুত ডাঙৰ ডাঙৰ সুখৰ সমান। আকৌ এতিয়া পালোহি একেডোখৰ জেগা, একদম মানে পুখুৰী পাৰত, বৰপুখুৰী পাৰত। সেইডোখৰ এতিয়া খালী আছে অকণমান, এতিয়া যাওঁ সেইডোখৰলৈ। আহা। ব্ৰেড এটা লৈছোঁ মাছক খুৱাবলৈ। খাবলৈ মন নাই নে কি?
ডাঙৰ মাছো আৰু যাব আৰু চাবা দেই এই আগলৈ মই দি দিম নহয় আহি যাব ডাঙৰ কিজনী সেই আগলৈহে আছে এইফালে চোৱা তুমি এইকেইজনী চোৱা এইকেইজনী এইজনী ইমান ওচৰলৈ আহিছে দেখিছা নাই এইজনী চোৱা সিহঁতি ভয়ো নাখায় এইফালে চাই আছে নাই দেখা হবলা তুমি এইকেইজন দেখিছা এজনী দেখিছা নে এইজনী খালি আগলৈ দুজনী আছে চোৱা এইজনী ওচৰলৈ আহি আছে চোৱা দেই ৰঙাজনী সেইটো কিবা এটা ওলাই আছিলে সেইজনী এবাৰ জাপ এটা দি দিব লাগে এইকেইজনী অকল সেইজনী পাছলৈ আকৌ এজনী পানীখিনিত ভালকে চোৱা সেইজনী আহি আছে এতিয়া আমি মাছ চাছ চব চাই ল'লোঁ একদম বেলেগ ডাঙৰ ডাঙৰ মাছ আছে একদম মানে মই লাইভত নেদেখা নিচিনা মাছ আছে মানে লাইভ দেখা নাই এনেকৈ টিভিত মোবাইলত দেখিছোঁ খালি একদম ৰিয়েলকৈ আজিয়ে দেখিছোঁ ইমানেই ডাঙৰ ডাঙৰ মাছ মানে খালি ডাঙৰ মাছ কিজনী ওচৰলৈ আহিবলৈ অকণমান ভয় কৰে অকণমান সৰু সৰু কিজনী আহিবলৈ মানে একো নাই অভ্যাস হৈ গ'ল সিহঁতৰ কিন্তু সেইকেইজনীও বহুত ডাঙৰ ডাঙৰ মাছ আকৌ ভালে লাগিলে বাৰু দেই চাই পিনে এতিয়া যাওঁগৈ উভতো আৰু বতৰটো আকৌ বেয়া কৰিছে সেইটো কাৰণে যাওঁগৈ বুলি ভাবিছোঁ এতিয়া ঘৰলৈ বাকী এতিয়া ভিডিঅ'টো একেবাৰে শেষৰ দিশে আৰু এতিয়া ফুচকা খাই লওঁ প্ৰথমতে তাৰপিছতে ভিডিঅ'টো এণ্ড কৰিম আৰু ভিডিঅ'টো এণ্ডত মই মানে এখন ফটো লগাই দিম সেইখন ফটো এজন ইউটিউবাৰ হয় শিলচৰৰ পৰা আহিছে প্ৰথমবাৰৰ বাবে আমাৰ শিৱসাগৰ চাবলৈ আৰু লগ পাই সঁচাকৈ ভাল লাগিলে গতিকে আপোনালোকক পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত বাই বাই